হালেলুয়া। যিশুৱে মাতিছে শুনা হে মোৰ ভাই, মাতিছে তোমাক ৰিঙিয়াই, শান্তি আনন্দ আৰু জীৱন দিবলৈ মাতিছে তোমাক এতিয়াই। আহা পাপী তুমি ওচৰ চাপি, যিশুৱে মাতিছে শুনা হে মোৰ ভাই, মাতিছে তোমাক ৰিঙিয়াই, শান্তি আনন্দ আৰু জীৱন দিবলৈ মাতিছে তোমাক এতিয়া। প্ৰিয় ভাইসকল, প্ৰভু যীশুৱে তেওঁৰ বাক্যত কৈছে, বাইবেলত লিখা আছে যে তেওঁ ধাৰ্মিকৰ নিমিত্তে নহয় কিন্তু পাপীৰ নিমিত্তেই পৃথিৱীত আহিছে, যেন পাপীবোৰে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পায়, তেওঁৰ নামত বিশ্বাস কৰি যেন অনন্ত জীৱনৰ অধিকাৰী হয়। আহক